হেল্ল' বন্ধুসকল, কেনেকৈ আছে? আশা কৰোঁ ভালে আছে। তো বন্ধুসকল, আজি আমি যাবলৈ ল'লোঁ ঢেকীয়াখোৱা। তো বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ, সেইকাৰণে ভাবিছোঁ কি ভিডিঅ'টো বনাই দিওঁ বুলি আজি। চ' আমাৰ লগত আছে গৌৰৱ দা আৰু দুজন খাটিচনত আছে। খাটিচনত গৈ সিহঁতক লগ কৰিমগৈ। তো ব'লক গৈ থাকোঁ। তো বন্ধুসকল, প্ৰথমে যাম তেল ডিপু, তেলটো ভৰাই লওঁগৈ, তাৰপিছত লগৰকেইটাৰ ওচৰত গৈ লগ কৰিমগৈ। বন্ধুসকল, তেলটো আহিলোঁ, তেলটো প্ৰথমে ভৰাই লওঁ। তেলটো ভৰাই মেলি লগৰকেইটা আছে, লগৰকেইটাক গৈ মেলি লগ কৰিম চাৰিআলিত। তেলটো ভৰাই ল'লোঁ, এতিয়া গৈ আছোঁ লগৰকেইটাৰ ওচৰত। লগৰকেইটা বোলে নৱসংঘ সংঘৰ ওচৰত ৰৈ আছে, এতিয়া সিহঁতক গৈ লগ কৰিমগৈ নৱসংঘ সংঘৰ ওচৰত। বন্ধুসকল, আহি ৰ'লোঁ নৱসংঘ সংঘত। তো আমাৰ লগত আছে এতিয়া সমীৰ আৰু চন্দন। তো এতিয়া আপোনালোকে গৈ থাকোঁ ব'লক। আগলৈ মানুহৰ লগত চাই ভাল পাব, চাই থাকিব লাষ্টলৈকে। তো ব'লক। তো বন্ধুসকল, আহি মেলি ৰ'লোঁ আমি মইনাপুৰে সোমাই যোৱা ৰাস্তাটোত। তো ইয়াতে অলপ ঢেকীয়াখোৱা কোনফালে যাওঁ মানে ইমান ভালকৈ চিনি নাপাওঁ ন, সৰুতে যোৱা, বহুত সৰুতে যোৱা। আৰু আমাৰ এজন আছে এজনে খালি অলপমান পাহৰি আছে। সেইকাৰণে এতিয়া এফালে এতিয়া লোকেশ্যন চাই যাওঁ কোনফালে যাব লাগে। ইয়াতে ৰৈছোঁ, ৰ'দটো যিটো দিছে ফাটি গৈছে দেই। তো চন্দন কেনেকুৱা? ভালে ন? এই ইয়াতে গাৰ্লফ্ৰেণ্ডৰ লগত বিজি। ঐ গাৰ্লফ্ৰেণ্ড, এই ভিডিঅ'টো চাই থাকিব, মিছ নকৰিব। চাই থাকিলে কেনেকৈ লাগিলে ক'ব কমেণ্টত। তো বন্ধুসকল, এতিয়া মইনাপুৰীয়া হৈ যাব নোৱাৰি। এতিয়া আমি যাব লাগিব যোনটো ৰাস্তাই ঢেকীয়াখোৱা যায়, সেইটো ৰাস্তাই এতিয়া যাব লাগিব আমি। তো ব'লক গৈ থাকোঁ। তো বন্ধুসকল, ঢেকীয়াখোৱা গেটখনৰ ওচৰত আমি পাই গ'লোহি। আৰু ইয়াৰ পৰা 2-3 কিলোমিটাৰমান চাগে যাব লাগিব। কৃষ্ণ প্ৰভু, সোমাইছোঁ আৰু দেই। আহি আছে লগৰকেইটা পিছফালে আৰু আমি হ'লোঁ আগে আগে। তো বন্ধুসকল, আহি সোমাই গ'লোঁ ঢেকীয়াখোৱা বৰনামঘৰ। তো ধুনীয়াকৈ চাকি তাকি ধূপ চুপ জ্বলাই লওঁ, চুৰিয়া এখন ইয়াতে পিন্ধি লওঁ। তো চুৰিয়াখন লৈ আহিছোঁ, তাৰপিছত আপোনালোকক ভালকৈ দেখুৱাই আছোঁ। তো বন্ধুসকল, একদম পূৰা চুৰিয়া টুৰিয়া পিন্ধি গামোচা একদম পূৰা ৰেডি হৈ গ'লোঁ। তো এইখন দোকানতে ভিতৰতে ধুনীয়াকৈ মানে ইয়াত চুৰিয়া টুৰিয়া একদম পিন্ধি ল'ব পাৰে, চাকি তাকি ধুনীয়াকৈ লৈ ল'ব পাৰে। আৰু একদম স্কুট চব তাত খাৰা কৰি থৈ দিছোঁ। ধুনীয়াকৈ মানে একদম চাকি তেল চেল দি একদম পুৰা ধুনীয়াকৈ বনাই মেলি দিব। আপুনি ধুনীয়াকৈ গৈ মেলি নামঘৰৰ ভিতৰত গৈ জ্বলালেই হৈ যায় আৰু।
এয়া একদম ধুনীয়াকৈ বনাই মেলি দিলে। আমি গৈ আছোঁ নামঘৰ চাকি দিবলৈ। তো বন্ধুসকল ধুনীয়াকৈ একদম পূৰা চাকি তাকি আমি গোটেইকেইটা জ্বলালোঁ। তো এতিয়া অলপ আপোনালোকক দেখাম নামঘৰটো, নিজেও চাম। এতিয়া আহিছোঁ ঢেকীয়াখোৱা বৰ নামঘৰ পিছফালে পুখুৰীটোত, এইজন পুখুৰীটো চাবলৈ আহিলোঁ। আমাৰ লগৰ কেইটামান পাই গ'লোঁ আৰু লগৰ দুটাত দেখি পালোঁ এতিয়া সেইকেইজন ৰৈ আছে। এয়া হৈছে ঢেকীয়াখোৱা বৰ নামঘৰ। কেতিয়া পালি? হা কেতিয়া আহিলি? এতিয়া তেতিয়া আমাক ফোন কৰিছিলি যে তেতিয়া গৈ আছিলি ক'লে নেকি? মোলৈ কৈছিলি এইয়া পুখুৰী, এয়া চক মাছ, একদম মাছ ওলাই আছে। এয়া মাছ আইফোনত হেল্ল' বান্দৰ আহিছে। তো গাইজ দেখি পালোঁ বান্দৰ, এইজন হনুমান। তো গাইজ বান্দৰক কল খুৱাব গৈছিলোঁ, বান্দৰে বেয়া পালে, কল নাখায় বান্দৰে। তো আহিছোঁ এতিয়া আমি প্ৰাগলৈ, অকণমান প্ৰাগত ফটো চটো মাৰোঁ। নামঘৰ পিছফালে আছে এখন প্ৰাগ। বাপৰে যি গৰম, বহুত গৰম। থাম্বনেল দিব লাগিব। তো বন্ধুসকল একদম ধুনীয়াকৈ ভিডিঅ' চিডিঅ' কৰি ল'লোঁ, ফটো চটো মাৰি ল'লোঁ। এতিয়া প্ৰাগখনত বাই বাই দিছোঁ। তো যাওঁ আগলৈ, নামঘৰ সোমাওঁতে যোনকেইটা ডাঙৰকেইটা আছে তাত গ'লেও ফটো চটো মাৰোঁগৈ। তো এয়াই হৈছে নামঘৰৰ নাজাৰা। এয়া জাবৰ, ইয়াত প্ৰসাদ দি আছে, প্ৰসাদ লৈ লওঁ। প্ৰসাদ নামঘৰলৈ আহিছোঁ যদি প্ৰসাদটো খাবই লাগিব ন। নামঘৰত প্ৰসাদ দিলে, প্ৰসাদ লৈ ল'লোঁ। এতিয়া গৈ থাকোঁ আগলৈ। এয়া হৈছে ঢেকীয়াখোৱা নামঘৰ। এতিয়া বনাই থোৱা ডাঙৰ ডাঙৰ যি ধুনীয়া ডাঙৰীয়া। বন্ধুসকল ধুনীয়াকৈ চুৰিয়া খুলি একদম পূৰা ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ। এতিয়া যাব ওলালোঁ ঘৰলৈ। তো ৰছীডাল লৈ ল'লোঁ আৰু এটা ৰছী লৈ লৈছোঁ মানুহজনীৰ কাৰণে। এতিয়া যাওঁগৈ আৰু ঘৰলৈ, চাই থাকক। তো বন্ধুসকল ভিডিঅ'টো ইমানটো সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাপোৰ্ট কৰিব। ইয়াত জেগাডোখৰ পালোঁ, ইয়াত ফটো চটো মাৰিলোঁ, ফটোবোৰ পাই যাব ইনষ্টাগ্ৰামত। একদম ছাপোৰ্ট কৰিব, একদম মৰমত। বাই বাই।